দেখাটো কথা নহয় স্যাৰ, কৰাটো ডিপেন্ড কৰে। আপুনি মোৰ লগত এনেকুৱা সেক্সুৱেল হেৰাসমেন্ট কিয় কৰিব? আপুনি ল বুক পঢ়া নাই? লাজ নালাগে? এইবোৰ যে ইমান ডাঙৰ ক্ৰাইম কৰিছে আৰু সায়েন্সৰ টিচাৰ হৈ কিনে এইবিলাক কৰে। আপুনি মেমৰ আগত সঁচা কথা কব লাগিব যে আপুনি মোৰ লগত কৰিছে। শুনা, মই চাকৰি বাদ দিলো, তোমাক কৈছো প্ৰফেচনে বাদ দিলো মই। সেইগিলা বাদ দিয়ক, আপুনি সঁচা কথা কিয় নকয়? কিয় কম? নাই নাই, সঁচা কথা, মই চাকৰি তুমি কিয় কম কিয় কম হা? কিয় কম? তুমি এইটো ফৰেন কাণ্ট্ৰি নহয়তো ছাৰ, ফৰেন কাণ্ট্ৰি নহয় যে মৰম কৰিলে কিছ কৰিব। হয়, আপুনি মোৰ গালত লাৰিছিল সেইখিনি টাইমত, মই একো কোৱা নাছিলো। মই ভাবছিলো দেউতাই যাব লাৰিছে চাগে গালত। সেইটোৱেটো আছে, মই কিবা বেলেগেই কৰিল আপুনি মোৰ বেলেগ কৰা লগত। নাই। তুমিতো ওলাই আহিলা, মই কিমান সময় তোমাৰ লগত আছো কোৱাচোন? মোৰ বয়ফ্ৰেণ্ডকে মই এলাও কৰা নাই, এইটো কথা গম পাই নে ছাৰ? আচ্ছা, সেইটো কাৰণে তুমি মোক ইমান শাস্তি দিব? দিম কিয় শাস্তি দিম? অকে হ'ব, চাকৰি খালা হা, ইমান মোক শাস্তি দিলা, তোমাক মই অলপ মৰম কৰিছো, ভাবিছিলো তুমি ভাল ছোৱালী, ভাল হেৰি হা, তুমি মোৰ সঁচা কৈছো দেই, তোমাক এতিয়াও মই ভাল পাওঁ, এতিয়া মই বেয়া বুলি কোৱা নাই দেই, বেয়া চেঞ্চত মই এতিয়াও কোৱা নাই। তুমি গড প্ৰমিছ, তুমি মোৰ চাকৰি খালা, মোৰ পৰিয়ালটো ধ্বংস কৰিলা। মই প্ৰাইভেট কৰি পেলাই খাই আছিলোতো চাকৰি। মই চাকৰি নকৰো, মোৰ অলপ মোৰো ইগো আছেতো, মই ইমানো বেয়া নহয় হে। তুমি আপোনাক কোনে কিছ কৰিব দিছিল? কোনে দিছিল কওক? তুমি তো শাস্তি দিলা। মই দিছিলো নে আপুনি দিছিল? কোনে দিছিল? মই তো মৰম এটা কৰিছিলো যেন সদায় তুমি, মইতো বহুত দেৰি তোমাক মই হেল্ল' ছাৰ কল কৰিছিলে? কৰিছিলো। কওক। কৈছা নেকি? নাই হোৱা, শুমে আৰু কওক। ৰুমত ন? ৰুমত আছো। মই আজি কিবা এটা কথা শুনিলো, শুনিতো মই বিৰাট আপছেট হৈ আছো এতিয়া। মইতো একো গম নাপাও ছাৰ, মই একো কোৱাও নাই, একো কৰাও নাই। টিউচনত তোমালোকে অহা কথা আছিল, কিন্তু মই মিটিঙত ব্যস্ত থাকিলো, আজি যাব নোৱাৰিলো, বা কলো কৰা নাই, মই ক'ব নোৱাৰিলো। মই শুনি অলপ আগতে শুনিছো কিবা এটা কথা। মই ইমান আপছেট হৈছো তাৰমানে, এতিয়া তোমাক কি কম, বুজাব নোৱাৰো তোমাক। কলো কি কথা শুনিলে বাৰু? মোৰ এগেইনষ্টে কিবা ত্ৰিচিতাহঁতে হেৰিহঁতে কিবা কমপ্লেইন দিছে বোলে মেমক, কিবা প্ৰিন্সিপাল মেমক। তেতিয়াতো মই নাছিলো বাৰু, মই শুনা পাইছো গৈছিলে বোলে, কিন্তু মই গম নাপাও, মই ৰুমত যোৱাই নাই সিহঁতৰ লগত। প্ৰিন্সিপাল ৰুমত কি গৈছিলে? কমপ্লেইন দিছে কিবা? কিবা কমপ্লেইন দিছে, এইটোতো শুনিছো। প্ৰিন্সিপাল তাতে কমপ্লেইন দিছে? কি কথা মোক কোৱাচোন। মই এইটোতো মই নাজানোৱে। আপুনি বোলে কিবা কাম কৰিছে, এইটোয়ে কৈছে মোক, এইটোয়ে কৈছে। মই আৰু এক্সপাৰ্ট হৈ কোৱা নাই, পৰীক্ষা দি আছো বাৰু। কোনে কৈছে? মোক আমাক ডিপ্লেচমেণ্টৰ কথাটোতো আগতে গম পাইছো আমি। আপুনি কিবা মিছবিহেভ কৰিছে তাৰ লগত। কেতিয়া? কালি নে পৰহি? আমাৰ যোনদিনা টিউচন হৈছিলে। তোমালোকে একেলগে ওলাই আহিলা, তাইও আহিলে, তাই পইচা মোক কলে হা। তই মই কলো, তুমি কিবা ফোন কৰিছিলা, কিবা কুৱেশ্যন আছে বুলি কলা, মইতো ওলাই আহিলো। তোমালোকে 4:30 কিবা ম'ম' খালা। তাৰপিছত ম'ম' খাওঁতে মই দেখিলো তোমালোক 5টা নাই, 4জনী আছা। বোলো এজনী ক'ত গ'ল, কোন নাই। তাৰপিছত ক'লা এইফালে গৈছে নেকি বস্তু ল'বৰ কাৰণে, তুমি এনেকে ক'লা নেকি। আহি দেখিলো, মইতো আহিলো লগে লগে। তাৰপিছত দেখিলো কোনোবা 2-3জন ল'ৰা কিবা ফোন এক্সচেঞ্জ কৰি থকা বুলি ক'লে। পিছত ফোনত মোক পালে, তাই ফোনো কৰিলে ৰাতি মোক পিছত। তাৰপিছত তাই ক'লে কি, বোলো কি ইহঁতে ম'ম' খাব, বোলো তুমি নোখোৱা? মোৰ পইচা নাই। ছাৰ মোৰ পইচা নাই। বোলে কি পইচা নাই তোমাৰ? 10 টকা এটা আছে। বোলো হয় নেকি? মোৰ বেয়া লাগিল। আগে পিছো আপুনি মিছা কথা কিয় কৈ আছে? আপোনাৰ লাজ লগা নাই এইবিলাক কৰিবলৈ? প্লিজ শুনা, মোৰ কথাখিনি শুনা। মই কি শুনিম আপোনাৰ কথা? আপোনাৰ হলেও লাজ লগা নাই নেকি? আপোনাৰ নিজৰ ষ্টুডেন্টৰ লগত এনেকুৱা কৰিছে। প্লিজ তুমি শুনাচোন কথাখিনি। তোমাকে কিবা ফোনো কৰিছো মই কথাখিনি কিয় কমপ্লিট কৰিব দিয়া নাই? কওক ছাৰ, কওক। আপোনাৰ ইমান মিছা কথা যদি কোৱা চক উঠছে, কওক। নাই মই মিছা নকওঁ।
তুমি ক'লা নাই মোৰ সিহঁতে খাব মন 10 টকা এটা আছে, তুমি কোৱা নাই জানো 10 টকা এটা আছে বুলি? হলেও ছাৰ মই আপোনাক খোজাতো নাছিলো, আপুনি খোজা নিজে নাই চোন খোজা ক'লে নাই খোজা নাই নাই লাগিব প্লিজ, নেকি বুলি। তুমি খোজা নাই, তুমি খোজা নাই, মই কৈছো নি খোজা বুলি? আৰু আপুনি মোক কিয় কিছ খাইছে এইটো কওক। আৰে তোমাক মই সিদিনাখন ক'লোৱে, তোমাক মই চোৱা, সেইটো মই আচলতে মই একদম বেয়া ইন্টেনচন নাই, তোমাৰ এনেকে দি পেলাই মই লৈছে খাইছো, কিন্তু আপুনি। কিমান সময় লৈছো তোমাক? তো মই বেছি বেয়া হেৰি কৰা নাই, তুমি কোৱাচোন। হ'লে আপুনি যে মোৰ মাই গড, ভগৱান গড প্ৰমিছ, মই এইবিলাক তেতিয়া মই লগালগ মেমক ক'ব পাৰিলো, মই মেমক কোৱা নাই। তুমি লিটিন এপ্লিকেশ্যন দিয়া বুলি মই ক'লা, মাক কৈছো লগালগ। মাক মই কথা পাতিম, মাৰ লগত মই কথা পাতিম। আপুনি মোৰ মাৰ লগত কিয় কথা পাতিব? লাজ নাগে আপোনাৰ? শুনা তোমাক মই মাক বাইদেউ বুলি ভাবো, তুমি মোৰ ভাগিন হলা। একো মই ভাগিন ভাগিন হৈ যা। তুমি শুনাচোন কথাখিনি, তুমি ৰিটিন এপ্লিকেশ্যন দিয়া বুলি আৰু ক'লা। আপুনি কি কৰিছে? কি কৈছো কোৱাচোন? কি কৰিছে আপুনি? কিয় কৰিছে কওক? কি আপোনাৰ লাজ লগা নাই? তুমি শুনা, তোমাক মই কালি নাই পৰহি কথাখিনি কলো। মই তোমাক ফোন কৰি আছো, মই ফোন কৰিছিলো, তুমি ফোনটো ধৰা নাই। কিয় ধৰিম? তুমি পৰহি কি ক'লা মোক? ধৰিম কিয়? তুমি ক'লা যে টিউচনত আহিব সোমবাৰে, হ'ব কৰিব, টিউচন মিছ নকৰিব। হ'লেও ঠিক ছাৰ আছে। আপোনাৰ লাজ লগা নাই না নিজৰ ষ্টুডেণ্টৰ লগত কিছ কৰবা? আপোনাৰ ইমান থাকে নেকি? নিজৰ চেটিছফাই নহয়? নিজৰ ষ্টুডেণ্টে যে এনেকুৱা কৰিছে। তোমাক মই এতিয়া বেয়াকে নকওঁ, বুজি পাইছা নে? চোৱা বেছিটা শুনা, তুমি কমপ্লেইন দিছা নেকি মেমক? দিছো, কিয় নিদিম? ঠিক আছে, মইতো চাকৰি বাদ দিম। তুমি মোৰ এটা পৰিয়াল হেৰি কৰিলা ন? ঠিক আছে, মোৰ পেটত লাত মাৰিলা, মোৰ পৰিয়ালক হেৰি কৰিলা তুমি। মইতো চাকৰি কালি যাব, পৰহি মই কালি চাকৰি বাদ দিম, মই নাযাওঁ। কালি স্কুল খোলা কথা সেইদিনাই ন, মই চাকৰি নাযাওঁ। তো এবাৰ চিন্তা কৰিবা দেই। তো মই কিমান অনেষ্টলি কথাখিনি কৈছো মই। পৰহি মই তোমালোকক মোৰ ভৱিষ্যতৰ কথা আপুনি কিয় চিন্তা কৰা নাই হা ছাৰ? আপোনাৰ মোৰ ছাৰ ক'ব লাজ লাগিছে জানে নে? নালাগে, নকবা তুমি। মোক কিছ কৰাৰ আগত আপুনি একবাৰ ভাবি চাব লাগিছিলে যে মই এটা টিচাৰ হওঁ, তাই এটা ষ্টুডেন্ট হয়, তাইও কোনোবাৰ ছোৱালী হয়। ডেফিনেটলি। মোৰ মা দেউতাৰ কথা ভাবা নাই আপুনি? তুমিতো ক'লা যে মই ক'ব পাৰিলো, আপোনাৰ তুমি পৰিয়ালৰ কথা এতিয়া মই ভাবিম? কি ভাবছে আপুনি? ঠিক আছে, নালাগে ভাবিব। কিয় ভাবিম? আপুনি যে মোৰ মা দেউতাৰ কথা ভাবা নাই, নালাগে। মই কিয় ভাবিম? তুমি মোৰো মান ইজ্জতৰ কথা আছে। মোৰ লগত কৰিছে আপুনি। তোমাকতো মই ইমান বেইজ্জত কৰা আৰু নাইতো কোনো তোমাক। টিচাৰে লিপ কিছ নকৰে। চোৱা, আৰু এতিয়া নকওঁ, মই বেহেজ নকৰো বাৰু, তুমি বুজি পালো। মই তোমাক কৈ লাভ নাই এতিয়া। নাইতো। তুমি এতিয়া কমপ্লেইন দিছা। দিছোটো, নিদি কি ঠিক আছে, কৰিম? ঠিক আছে, তুমি কমপ্লেইন যেতিয়া দিছা, তোমাৰ প্ৰতি মই এতিয়া কি ক'ম কোৱা? তথাপিও মই বেয়া নাপাওঁ মই, হা, তোমাৰ ভাল হওক। মই চাকৰি, তুমি শুনা, আপুনি মোৰ চাকৰি মেমৰ খালা। আগত সঁচা কথা ক'ব লাগিব যে আপুনি মোৰ লগত কৰিছে। শুনা, মই চাকৰি বাদ দিলো, তোমাক সেইদিনা কৈছো, প্ৰফেচনে বাদ দিলো মই। সেইগিলা বাদ তুমি মোক দিয়ক, আপুনি সঁচা কথা কিয় কিয় নকম? কম? নাই সঁচা কথা, মই চাকৰি, তুমি মোৰ কিয় কম? কিয় কম হা? কিয় কম? তুমি মোৰ চাকৰি খালা, হা, ইমান মোক শাস্তি দিলা, তোমাক মই অলপ মৰম কৰিছো, ভাবিছিলো তুমি ভাল ছোৱালী, ভাল হেৰি, হা, তুমি মোৰ সঁচা কৈছো দেই, তোমাক এতিয়াও মই ভাল পাওঁ, এতিয়া মই বেয়া বুলি কোৱা নাই দেই, বেয়া চেঞ্চত মই এতিয়াও কোৱা নাই। তুমি গড প্ৰমিছ, তুমি মোৰ চাকৰি খালা, মোৰ পৰিয়ালটো ধ্বংস কৰিলা। মই প্ৰাইভেট কৰি পেলাই খাই আছিলোতো চাকৰি। মই চাকৰি নকৰো, আৰু মই অলপ মোৰো ইগো আছেতো, মই ইমানো বেয়া নহয় হে। তুমি চোৱা, মোৰ পঢ়া আপোনাক শুনা, কোনে কিছ কৰিব দিছিল? কোনে দিছিল কওক? তুমিতো শাস্তি মই দিলা মোক। দিছিলো নে আপুনি দিছিল? কোনে দিছিল? মই তোমাক মৰম এটা কৰিছিলো যেন সৌদাত তুমি, মইতো বহুত দেৰি তোমাক মই হ'ব একো, ছাৰ, এইটো ফৰেইন কাণ্ট্ৰি তোমাক নহয়তো শুনা ছাৰ। শুনা ফৰেইন কাণ্ট্ৰি নহয়, যে তোমাক মই মৰম জাষ্ট মই এনে কৰিলে কিছ কৰিব। মই চিনাকি হয়, কৰা আপুনি নাই। মোৰ গালত লাগিছিল সেইখিনি টাইমত, মই একো কোৱা নাছিলো। মই ভাবছিলো দেউতাই যাব অকে, লাগিছে চাগে গালত। নাই, সেইটোৱেতো আছে, মই বেলেগ এতিয়া একো চোন তোমাক কিবা বেলেগেই কৰিল আপুনি মোৰ বেলেগ কৰা লগত। নাই। তুমি ওলাই আহিলা, মই কিমান সময় তোমাৰ লগত আছো কোৱাচোন? মোৰ তুমি একেলগে, বয়ফ্ৰেণ্ডকে মই এলাও কৰা নাই, এইটো কথা গম পাই নে ছাৰ? আচ্ছা, সেইটো কাৰণে তুমি মোক ইমান শাস্তি দিব তাৰমানে দিলা? দিম। কিয় অকে, শাস্তি নিদিম? অকে, হ'ব, মই বুজি পালো। বাট তোমাৰ ভাল হওক, সেইটো কামনা কৰো। মোৰ তোমাৰ প্ৰতি বেয়া ভাৱ এতিয়াও নাই, নাথাকে।
ভৱিষ্যতেও তুমি মোক যি শাস্তি দিলা দিলা। আপুনি মোৰ ফিউচাৰৰ কথা ভাবিব লাগিছিলে স্যাৰ। ফিউচাৰ মই কিয় বেয়া কৰিম আৰু কিয় তুমি এতিয়া মই আপোনাৰ ফিউচাৰৰ কথা নাভাবো। মই তোমাৰ ফিউচাৰ বেয়া কৰিছো নেকি? আপুনি কৰাৰ আগতে নাভাবিলে মই এতিয়া কিয় ভাবিম আপোনাৰ কথা? তুমি যে কলা কিবা দিলা এনেকে যে ল'ৰাবিলাকে দেখিছে কিবা দিছে, কোন ল'ৰাই দেখিছে কি কৰিছে কোৱাচোন? কি দেখিলে? কি কথা কোৱাচোন? কিয় এইবিলাক কলা? কিয় নকম? আপুনি যে এনেকুৱা ব্যৱহাৰে কৰিছে মোৰ লগত। কোন ল'ৰাই কি দেখিলে? ক'ত কি দেখিলে? কি কৰিলো কোৱাচোন? কোন ল'ৰাই কি দেখিলে? ল'ৰাবিলাকে ভাইৰেল কৰিলে? দেখাটো কথা নহয় ছাৰ, কৰাটো ডিপেণ্ড কৰে। আপুনি তুমি মোৰ লগত এনেকুৱা সেক্সুৱেল হেৰাসমেন্ট কিয় কৰিব? আপুনি ল বুক পঢ়া নাই? লাজ নালাগে? এইবোৰ যে ইমান ডাঙৰ ক্ৰাইম কৰিছে আৰু সায়েন্সৰ টিচাৰ হৈ কিনে এইবিলাক কৰে। চোৱা আৰু মই ন ডাউট তুমি ঠিক আছে, তুমি যিখিনি আপোনাৰ ৱাইফে জানেনে এইবিলাক কথা? গম পালে যে কিমান দুখ পাব এইটো গম পাই নাই? গম পাতো এতিয়া মই চাকৰি মই বাদ দিলো ন, মই চাকৰি বাদ দিলো গম পানে? চাকৰি বাদ দিয়াত ডাঙৰ কথা নহয়। আপোনাৰ এই মই খাম কি? কেৰেক্টাৰবোৰ মই কি ঠিক কৰি খাম? কৰিব। মই কি কৰি খাম? শুনা, কেৰেক্টাৰলেছ মানুহ। তুমি কি কৰি খাম মই এতিয়া? আপুনি জানে কি কৰি খাব? তেতিয়াহ'লে তুমি এইবিলাক দুখ পোৱা কথা আটা কিয় মাৰি খাব ক'লা? যাওক। কি তুমি এনেকে ভাবা নাছিল? তুমি যে এনেকুৱা ধৰণৰ কথা কবা, এটলিষ্ট মই এতিয়াও তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ নাই দেই। তোমাৰ প্ৰতি মোৰ এনেধৰণৰ এতিয়াও বেয়া ভাৱ নাই, নাথাকেও। আছিল, আপোনাৰ মোৰ প্ৰতি বেয়া ভাৱ আছিল। তাৰ কাৰণে আপুনি মোৰ লগত নহয়, চবৰে লগত চাগে আপোনাৰ বেয়া ব্যৱহাৰৰ আছিল। তাৰ কাৰণে আপুনি মোৰ লগত কিছ কৰিছে। লাজ নালাগে? মোৰ লগতো কৰিছে আৰু কাৰ লগত কৰিছিলে? আৰু বোলে টাচ কৰিছে বেয়াকে। কেতিয়া টাচ কৰিলো? কিয় এনেকা কৈছা তুমি? কৰিছে আপুনি। আপোনাৰ লাজ নকৰে মিছা কথা কব? তেনেকে নকবা নিশ্চয়। কিয় নকম? নকম কিয় মই? আচ্ছা, তোমালোকে নিজৰ কমপ্লেইন দিছা? ৱাইফৰ কথা, নিজৰ বাচ্ছাৰ কথা একবাৰ নাভাবিল আপুনি? এতিয়া যে মই আপোনাৰ কথা ভাবিম? ঠিক আছে, তুমি কি কমপ্লেইন দিছা মেমৰ আগত? নিদিম নেকি? আপুনি যে ইমান কৰিছে মোক। কি বুলি দিছা কোৱাচোন? ঠিক আছে হ'ব বাৰু, মই তোমাৰ মাৰ লগতো কথা পাতিম। মই ইমান হেৰি নহয়তো, মই ভয়তো নহয়। নালাগে জানিব আপুনি। মই দিয়াতো দিছো, আপুনি ইমান জানিব নালাগে কি দিছো কি দিয়া নাই। কি বুলি আপুনি দিছা সুধিব কোৱা? যাওক কি দিছে কি দিয়া নাই। ঠিক আছে হ'ব, মই তোমাৰ লগত কথা নাপাতো আৰু এতিয়া। তোমাৰ ভাল হওক, মই তোমাৰ প্ৰতি বেয়া ভাৱ নাই এতিয়াও। ভুলতো নুবুজিবা। আছিল ছাৰ, মিছা নকব, চুপ কৰি থাকক। নাই ছাৰ শব্দটো নকবা। ইমান মিছা কথা কয়, লাজ নালাগে চালা নিৰ্লজ্জ। ইমান কোৱাৰ পিছতো ছাৰ শব্দটো ক'লে আৰু বেয়া লাগে। তুমি ইমান কোৱাৰ পিছতো। নিলাজ মানুহ, নিজৰ তোমাক ফেমিলিৰ কথা নাভাবি কিনে বেলেগৰ কথা ভাবা নাই চাচোন। কিয় নাভাবিম নিজৰ মই? ছোৱালীৰ দৰে দেখাত এটা কিয় কণমানি নাভাবিম? তুমি এজনীক ইমান এনেকুৱা কৰিছে। ইমান ইমান যে তলত মোক দিলা, মই ইমান বয়স মানে বুঢ়া। আচৰিত হল, মোৰ ইমান বেয়া লাগিছে। তুমি ইমান তলত যে নিব পাৰিবা, মই ভাবা নাছিলো তুমি ইমান তলৰ কথা ভাবিবা বুলি। বেয়া লাগিছে, মোৰ দুখ লাগিছে, এইটো কাৰণে বহুত দুখ পাইছো জীৱনত। সেইকাৰণে মই প্ৰফেশ্যনটো বাদ দিছো, মই গম পাইছানে? গম পালা? হা ছাৰ? চব বাদ দিলো, মই প্ৰফেশ্যনে বাদ দিলো। চব বাদ দিছো মই। খাম দিয়া, কিবা কৰি খাম আপোনাৰ জীৱন। কেৰেক্টাৰটো বহুত উন্নতি কৰিল ছাৰ। সেইটো বাদ দিয়া, মইতো মানুহটো চলিব লাগিব ন, ফেমিলিকেইটা চলিব নালাগিব? আপোনাৰ নিচিনা মানুহ কেতিয়াও টিচাৰ হবই নোৱাৰে। আপুনি টিচাৰৰ লায়কে নহয়, যোগ্যই নহয়। খেতি কৰি খাব যাওক, গাঁৱত যাব। আপোনাৰ ৱাইফটোতো গাঁৱত থাকে নাই, গাঁৱত যাব খেতি কৰি খাব। খেতি কৰিব মোক মাটিও সুধি নাই নহয়। নাথাকিব কি খাম কি নাখাম। নুসুধো, তোমাক সোধা নাই ন মই তোমাক কিয় সুধিম? মই ভাবিছা নি তোমাক সুধি পেলাই মই কিবা হেৰি কৰিম? তোমাক মই এইটো চোৱা, অলপ আগতে কিয় তুমি সুধিম চোৱা, কৈ আছে। তোমাক নালাগে চালা নিৰ্লজ্জ কৰবাত। ভাল ভাবি পেলাই কলো, তুমি এনেকে কলা। হা, এবাৰ ভাবিবা কথাবিলাক দেই ঋষিতা। শুনা, এবাৰ ভাবি চাবা দেই, এনেকুৱা নহয় কথাবিলাক। আপুনি ভাবিছিলে নেকি মোৰ লগত কৰাতে? কি ভাবিকে কৰিছে? কি ভাবিকে কৰিছে এইটো কওক? কিমান বেয়া কাম কি কৰিল তোমাৰ লগত? তুমি কিয় এনে
স্যার আপুনি ইমান বয়সীয়া আৰু এটা নিজৰ ষ্টুডেণ্টক কি কৰিছে নিজৰ ছোৱালীৰ নিচিনা। আচ্ছা হ'ব মই কথা নাপাতো তোমাৰ লগত। কোন টিচাৰটো নিজৰ ষ্টুডেণ্ট এতিয়া সঁচা কথা ওলাইছে তো ফোন ৰাখিব খুজিছে? নহয়, ফোন ৰখা কথা নহয়, তুমি যেনেকে কৈছা সেনেকুৱা নহয় কথাবিলাক। তুমি অলপ হয় বেছি একদম সঁচা কথা কৈছো। নহয় আৰু তুমি চোৱা, তুমি যেনেকে ভাবিছা এনেকুৱা নহয়। মই ইমান দুৰ্বলো নহয় দেই, তোমাক মই এটা ভাল ভাবি কৈ আছো কাৰণে তুমি মোক বেছি হেৰি কৰি আছা। আচ্ছা নহয়, একো কথাই নহয়, শান্তি। আপুনি মোৰ লগত ঠিক কৰিছে না, মই সেই কথা তোমাৰ লগত নাহো। তোমাক মই ইমান কোনো যদি ধৰণৰ আপোনাৰ কৰা নাই। কৰিব এই ফৰেন কাণ্ট্ৰিত যাব যাইকিনে কৰা নাই, তোমাক কৰা নাই মই। তুমি কিন্তু কিছুমান কথা মোৰ বেয়া লাগিছে কৰিছে এইকাৰণে। আপুনি মিছা কথা বেয়া লাগিছে কেলে কয়? আপোনাৰ লাজ নালাগে? তুমি নহয়, তুমি চোৱা, তোমাক কেতিয়াবা কিবা সিদিনাখন মনত আছে না ছাৰ, মোৰ ভৰিত অসুবিধা ধৰি সেৱা হলে কৰিছিল বুলি মই কৈছিল, ক'ত মনত আছে নে নাই? তুমি ফ্ৰাইডে কৈছিলা ৰাতি অসুবিধা হলে তোমাৰ চোৱা, তুমি এইটো কথা মিছা কোৱা বুলি ক'লা যে মোৰ পইচা নাই 10 টকা আছে। এইটো মিছা কথা কৈছিলা নেকি? মই মিছা কৈছো? মই ঠিক আছে তুমি লোৱা, আৰে কিন্তু কোনো মই আপোনাক সম্পৰ্ক নাই। সোধাই নাছিলো না। আগে পিছে কিমান লাগিব আপুনি যি দে দিয়ক। না মই তোমাক আপোনাক কৈছো, আপুনি শুনা, নিজে কৈছে। আগে পিছে কেতিয়াবা তুমি 200 টকা 300 টকা বা কিবা লোৱা, 500 টকা আগতে 500 এটা দিয়ক। মই দিছো তোমাক, তুমি ঘূৰাই দিছা, মই জানো। তুমি ঘূৰাই দিছা মোক। তেতিয়াতো আমি স্কুলত সুধিছিলো না। দিছা, তুমি মোক দিছা। তেতিয়া মই সুধিছিলো, কাৰণ মই নিজে খুজিছিলো। আৰু সিদিনা মই খোজা নাছিলো, এইটো ভাবক একবাৰ। মই সিদিনা এক্সামৰ টাইমত 500 খুজিছিলো, আৰু এতিয়া মই সিদিনা ফ্ৰাইডে টিউচনত 5:30 বজাত নেকি আপুনি মোক 200 এটা দিছে। দিছো না, তুমি কৈছা আৰু যে মই খোজা নাছিলো এই 200টো। আপুনি কিয় খোজা দিছে? নাই। মই মিছা কথা কোৱা নাই, তুমি খোজা নাই। তুমি কৈছিলা নাই নেকি, লোৱা কিবা যদি লাগে। তুমি বেছি নাই, মোক কিমান মান লাগিব? মই কৈছো বেছি নাই, কিমান মান লাগিব? দিয়ক, আপুনি যি দিয়ে দিয়ক। বোলো হ'ব যোৱা। মই 200 এটা দিলো হ'ব নে সুধিছো তোমাক। মোৰ লগত বেছি 300 নে 400 আছিল। চোৱা, তোমাক এতিয়াও কৈছো, তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ নাই। তুমি, মই আচলতে বহুত চেণ্টিমেণ্টেল হৈছো। মই অলপ চেণ্টিমেণ্টেল মানুহ দেই বেছি। মই বেছি চেণ্টিমেণ্টেল হৈছো। আজি মই কথাটো জনাৰ পিছত ইমান বেছি বেয়া লাগিছে মোৰ। আৰু তুমি কৈছা যে নেকি আপুনি যে এনেকুৱা কৰিছে মোৰ লগত? চোৱা, ফূৰ্তি লাগিলে তোমাক মই ফোন নকৰো এতিয়া, শুনা। বহি নাই, কিতাপ নাই, মই চব যোগাৰ কৰি তাৰ পৰা দিছিলো স্কুলৰ পৰা। কিন্তু তাই যিটো কথা কৈছে, মই দুখ পাইছো। তুমি কথাটো ক'লা বাৰু। স্যাৰ, যি কৈছে সঁচা কৈছে। যি কৈছে ইচ এণ্ড এভৰি ৱৰ্ড টেলিং নাই। মই কৈছো আমি মিছা কোৱা নাই, মানে তাই মিছা এটা ৱৰ্ড যদি আপুনি বিচাৰিব পাৰে, লাগিলে নম্বৰ দি কল কৰি আছো, কনফাৰেন্স লগাই আছো, আছিলে চবে তাতে আছিলে বোলে। আমি সেইবিলাক একো নকৰিবা মিছা ৰাতি। কোৱা নাই। সেইবিলাক কৰিব নালাগে ৰাতি। মইতো ঠিক আছে, মই চাকৰি বাদ দিম। তোমালোক চাকৰি ছেটিছফাইড? বাদ দিয়া, আপোনাৰ যি ইচ্ছা তাকে কৰক। আপুনি কৈ আছে না যে আমি মিছা কৈছো, আমি ই কৰিছো। আমি তোমাক মিছা এটা কোৱা বুলি কথাও কোৱা নাই, মিছা মই সেইটো কোৱা কথা কোৱা নাই। নাই। চোৱা, আপুনিতো নেগলেক্ট কৰি আছে না তুমি যে মই নাজানা বুলি বিচৰা ক'লা, নাই। কিবা ক'লা, এতিয়া মিছা কৈছা নাই, মোকে তুমি আৰু হেৰি কৰি আছা না। তো মই মিছবিহেভ কৰিছো কেতিয়াবা? একবাৰ কৰিছিলে, টু বি কেতিয়া? অনেষ্ট। আপুনি মিডিলত না, এইটো বহুতে চাইছে, আজমিনা বাবলিও চাইছে। আপুনি মোৰ ঠাই বেয়াকে লাৰিছিলে, বাট মই এইটো একো না, চোৱা, সেইবিলাক কথা তুমি কিন্তু আজি কিয় ক'লা? তুমি সেই তেতিয়া কিয় মোক নকলা? তেতিয়া আৰু কি কৰিম? তেতিয়া মোৰ কি এভিডেন্স কৰিছো নাছিল। মই বেয়া চেঞ্চত নাইতো। তোমালোকে ইমান ফ্ৰেণ্ডলি মোৰ লগত কথা পাতা। ছাৰ, প্লিজ নেহা, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। মই বুজিছো ছাৰ, মই বুজিছো আপোনাৰ ট্ৰাই টু মতে আণ্ডাৰষ্টেণ্ড। তুমি মই ইমান ফ্ৰেংকলি কথা কোৱা, তোমাৰ লগত ইমান ফ্ৰেংকলি কথা কওঁ মই, হয় নে নহয়? কেতিয়াবা মই থাপৰ এটা মাৰি দিলো পিঠিত, তুমি যদি বেয়া চেঞ্চত লোৱা, মোৰতো উপায় নাই তেতিয়া। উপায় নাই, ঠিক আছে, আমিও নাজানো। প্লিজ তুমি ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। কোনো বেয়া ভাৱ নাই। তোমালোকক অতি মই ভাল পাওঁ, মৰম কৰো। তোমালোকক মই ইমান দুখিত হৈছো। আৰু যোনটো আমি বয়ফ্ৰেণ্ডকে এলাও নকৰো, টু বি অনেষ্ট কৈছো, কোনো সেনেকা এলাও নকৰে। আৰু এটা টিচাৰ যদি ডাইৰেক্টলি নুসুধাকে কিবা যদি মা পাপাই যদি নকৰে, আপুনি কি আপুনি নিজৰ চেন্সেৰে আমি কেনেকা মান্তি হম না? আমাৰ পাপাই কৰে তোমালোকৰ না কথাখিনি মোৰ মা লগত কৰে। ক্লিয়াৰিফাই হ'ব লাগিছিল। তোমালোকে যে ৰিটিন এক্সপিৰিয়েঞ্চ দিবা দিলে, অলপতে ক'লা মই নাজানো ছাৰ, কিন্তু আৰু ক'লা যে কমপ্লেইন কথাটো মই একদম নাজানিছিলো। এইটো মই মানো কৰিছিলো বাৰু, তাই কৰিছে, নাজানো এইটো তুমি যোৱা নাই।
নাই যোৱা মই একচুৱেলি বায়েকে কি ইহঁতক মাতিছে যে ইহঁতক দুটাক লৈ আহা, তো ইহঁতে কৈছে মই নাজানো এইটো কথা, কিন্তু কিছ কৰাটো আৰু এনে গাল লৰা ঠাই লৰা বডি শোল্ডাৰ এইবোৰ বেলেগ কথা, কিন্তু কিছটো অলপ অপেন হৈ যায়, একদম অপেন হৈ যায়, আপুনি গম পায়। তোমালোকতো আছিলা তাতে, মই তুমি চোৱা মই নাছিলো, কোনো নাছিলে তাতে বোলে। একেলগে ওলাই আহিছা, তোমালোক একেলগে ওলাই নাহিছা জানো? মোৰ কিমান দেৰি হৈছে কোৱাচোন? নাই দেৰি নাই হোৱা দেৰি কথাটো তেতিয়াহ'লে তই চোৱা, কিবা যদি বেয়া হেৰি হৈছে তুমি ইমান একেলগে ওলাই নাহিছা, সেই কৈছে ওলাই নাহিছা, মই হাত ধুব ওলাই আহিছো, তোমালোকক আচ্ছা আপুনি বিয়া নাই হোৱা, বেয়া হেৰি পোৱা নাই, মই বেয়া চেন্স নাই।